আপুনি বৰুৱাৰ বায়েক বাবে ৰৈ আছো। সঁচা কথা কওক, যি দিয়া তাকে খাব। আপুনি ৰাধাৰ ঘটনাটো সঁচাকে নাজানি ইয়ালৈ আহিছে নেকি? নহ'লে আৰু কি, মই জানিলে ইয়ালৈ কিয় আহিম? আচ্ছা, আপুনি কেনেবাকে জানে নেকি যোৱাকালি ৰাধাক কোনে এটেক কৰিছিল? মই কেনেকৈ জানিম? নহয়, পৰহি ৰাতি হস্পিটেলৰ গলিটোত ৰাধাক বোলে আপুনি প্ৰাণে মৰা ভাবুকি দিছিল। বাইদেৱে ৰাধাক আক্ৰমণ কৰাটো হয়নে এতিয়াই জানিব পাৰিব নেক্সট চিনত। কিন্তু এটা কথা জনাই থওঁ যে এই বাইদেউৰ ভায়েকেই ৰাধাক বহুত বেছি ভাল পায়, ৰাধায়ো ভাল পায়, কিন্তু ভায়েকক ৰাধাৰ পৰা আঁতৰাব নোৱাৰি এওঁ ৰাধাক প্ৰাণে মৰাৰ ভাবুকি দিছিল। কিন্তু সঁচাকৈ আক্ৰমণ কৰিছিল নে? হয়, পৰহি ৰাতি ৰাধাৰ সৈতে তৰ্কাতৰ্কি লাগিছিলোঁ। খঙতে মই মাৰি পেলাম জাতীয় কথাবোৰো কৈছিলোঁ। মানে তৰ্ক হ'লেতো মানুহে বহুতখিনি কয়, সেই বুলি কোৱাখিনিকে মানুহে কৰে নেকি বাৰু কওকচোন? যদি আপুনি কৰিছে, চাওক, মই বৰুৱাক এতিয়ালৈকে একো কোৱা নাই, ক'বলৈ বাধ্য নকৰিব। মই ভাইটিৰ শপত খাই কৈছোঁ, মই তেনেকুৱা কাম কৰা নাই। আচলতে ৰাধাক আক্ৰমণ কৰাৰ আগত ঋষি অৰ্থাৎ ৰাধাৰ প্ৰাক্তন প্ৰেমিক ঋষিৰ ঘৈণীয়েক গৌৰীৰ ককায়েকৰো হাত থাকিব পাৰে, কাৰণ ককায়েকে কেতিয়াও নিবিচাৰে গৌৰী দুখত থকাটো। গতিকে আমি লাহে লাহে গম পাই আহিম সকলো কথা। আপোনালোকে কাক সন্দেহ কৰিছে জনাবচোন।